हेलो एवरीवन वेलकम बैक टू माय चैनल मोर आन एटा नतुन व्लगले आपनालोक सकलोके मैं स्वागतम जनाइछु और जदि एतियाও मोर चैनलটো कोनोबाय सब्सक्राइब करा নাই তেনহলে प्लीज सब्सक्राइब बटनটো এতিয়াই প্ৰেছ কৰি দিয়ক वाटरफल्स বুলি ক'লে মোৰ সদায় শিলংখনলে মনত পৰে কিন্তু শিলংৰ বাহিৰেও যে আমাৰ ঘৰৰ ওচৰতে ইমান ধুনীয়া ধুনীয়া ফলস আছে মই বহুত পিছতহে গম পাইছো আজি মই চাবলৈ গৈছো বোকাখাটৰ ওচৰত থকা কাকচাং वाटरफलটো আহক আজি ময়ো গৈছো আৰু আপোনালোককো মই এবাৰ দেখুৱাও তাত গৈ কি হ'ল কি নহল কেনেকে চালু কি ঘটিল সকলো আপোনালোকে এই ভিডিওটোৰ শেষত গম পাব প্লিজ মোৰ ভিডিওটো শেষলৈকে চাব আৰু যদি ভাল পায় লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব हे गाइस আমি বোকাখাট পালোহি আৰু এতিয়া ইয়াতে পুৰি সবজি খাবলৈ লৈছো বোকাখাটত সোমাই পুৰি সবজি খাই নগলে কিবা আধা আধৰুৱা যেনে লাগে নহয়নে পিছে এইখন আমাৰ গোপাল কৃষ্ণৰ নিচিনা পুৰণা যত খাস পুৰি সবজিটো পাই সেইখন পিছে নহয় এইখন কিবা এখন নতুন খুলিছিলে কিবা ফাস্ট ফুড কিবা নামটো মই পাহৰিছো আমি তাতে বহি পেলাই এয়া চাহ আৰু পুৰি সবজি খালো খাবলৈ কিন্তু বেয়া নাছিলে ভাল আছিল ইয়া ধুনিয়াকে চাহ কাপ বনাই দিছে পুৰি সবজি খাই আমি পুনৰ আকৌ যাবলৈ আৰম্ভ কৰিলো বোকাখাটৰ পৰা আৰু অকনমান যাব লাগে বহুত বেছি নহয় আহক গৈ থাকো তুমিও চকলেট খালা কিবিও চকলেট খালে আমি ক'ত গৈ আছো যোৰহাট নহয় আমি যোৰহাটৰ পৰা আহিহে আছো কুকু ফলছটোলৈ যোৱা ৰাস্তাটোত আমি সোমালো ৰাস্তাটোৰ পৰা বহুত দূৰ যাব লাগে এতিয়া আমি ইয়া গৈ আছো বিৰাট ধুনিয়া এটা পৰিবেশ সাইডে সাইডে বাগানৰ মাজে মাজে ৰাস্তাটো সোমাই গৈছে এইখন বাগানৰ জায়গাবিলাকৰ এখন সৰু স্কুলখন ক্ৰছ কৰি পেলাই আমি আগবাঢ়ি গৈ আছো सबरे टेंशन केनेके क्रॉस करिम हेइखिनि सक पानी आमी तार माजेदि इटा क्रॉस करि जाम सैंडल खुलिब লাগিব खाली इमाने धुनिया देखाइछु रबो एखिनि इटा आमी सैंडल खुली पार होब লাগিব एखिनि क्रॉस करब লাগিব या डेटा फोटो तोलात बिजी शू निकाल दो गीला हो जाएगा तो कैसे पहनते ए আমি ঠান্ডা পানি খোজকি রাস্তা পার হইছু ওয়াও দিদি তোর ফোনটো মানে ভিডিও কৰি থাকতে ফটো কৰিব পাৰি না পাৰি
ভিডিওটো মই আহি থাকোঁতে আপোনালোকক 300 মিটাৰ বুলি ক'লোঁ, একেবাৰে 300 মিটাৰ নহয়, আহি গৈ আছোঁ, ইমানখিনি আমি এনেকুৱা পানী মাজে মাজে পাৰ হৈছোঁ, তাৰপিছতো আৰু 2 কিলোমিটাৰ বুলি কৈছে আমাক। চ' বহুত দূৰ। গাড়ীখন য'ত আমি পাৰ্ক কৰিছোঁ তাৰ পৰা একেবাৰে মেইন ফলছটোলৈকেতো আপোনালোকৰ 2-3 কিলোমিটাৰমান আৰামত হৈ যাব। বহুত খোজকাঢ়িব লাগিব, কিন্তু খোজকঢ়াৰ মাজে মাজে কিন্তু আপোনালোকে এনজয় কৰি যাব। সৰু সৰু ফলছ দেখি গৈছোঁ আৰু লগতে সেই পানী খচি খচি যোৱা যিবিলাক সৰু সৰু ফলছ পাইছোঁ, সেইকাৰণে ৰাস্তাটো এনজয় কৰিলোঁ। বহুত এনজয় কৰিব। ৰাস্তাটোৰ ছাইডত একদম ৱাটাৰফলটোৰ ইমান ধুনীয়া শব্দ এটা শুনি আছোঁ, আৰু মাজে মাজে সেই পানীখিনি খচি খচি অহা তাৰ মজাটোও বেলেগ, বিৰাট বেছি ভাল লাগিছে। ফলছটোৰ ওচৰত গৈ কেনেকুৱা লাগিব এতিয়া দেখুৱাই আছোঁ। সেয়া গৈ থকাৰ মাজতে ছাইডেদি এনেকৈ সৰুকৈ এটা ফলছ টাইপ নিজৰা এটা এনেকৈ বৈ গৈছে, বিৰাট ধুনীয়া লাগিলে। দেউতাই সেইয়া মাজত গৈ খুব ফটো তুলিছে। বিৰাটেই ধুনীয়া সঁচাকৈ, মানে পৰিৱেশটো, জেগাডোখৰ। এই ফলছটো ওলোৱা বহুত দিন হোৱা নাই, আগতে বহুতে ভিডিঅ' কৰিছে, আমি পিছে এইবাৰহে আহিছোঁ। আৰু সেইয়া বা আৰু কিৱি ধুনীয়াকৈ পজ দি দুইজনী আহি আছে, বিৰাট এনজয় কৰিছে তাই। আকৌ এনেকুৱা পাইছোঁ, ক্ৰছ কৰি গৈ আছোঁ এইফালে। মেইন ফলছটো আমি পোৱাগৈ নাই, এইবিলাক পাৰ হৈ হৈ গৈহে আছোঁ। আহক গৈ থাকোঁ, মজা লাগিছে। আকৌ নামিব লাগিব। জোতা চেণ্ডেল সোমোৱাব নালাগে আৰু, খুলি লোৱাই ভাল একেবাৰে। এনেকুৱা আমি কেইটা পাৰ হ'লো, 4-5টামান পাৰ হৈছোঁ, এনেকৈ পাৰ হৈ হৈ যোৱা মাজে মাজে। আমি কমচে কম 1.5 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ। আহি পেলাই আমি এইডোখৰ জেগা পালোহি। এতিয়াও পিছে এটা কথা, মেইন ফলছটো এতিয়াও আমি পোৱাগৈ নাই। এয়া ষ্টেপেদি উঠি গৈছোঁ, মাজেদি এখন দলং বনাই দিছে, আৰু ছাইডে ছাইডে এনেকৈ ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পাইছোঁ। ইয়াতে অলপ দেৰি ৰৈ ফটো চটো তুলিলোঁ। ইয়াৰ পৰাও আৰু মানুহবিলাকে 1.5 কিলোমিটাৰমান আছে বুলি কৈছে। পানীৰ শব্দটো ইয়াংকি কি হয়? পুনৰ আগবাঢ়ি আহি এয়া অকণমানি ছাইডতে এটা ফলছ দেখিলোঁ। এই ফলছটোৰ ছাইডেদি অকণমানি ঠেক ৰাস্তা এটা আছে, সেই ৰাস্তাটোৱেদি ওপৰলৈ উঠি যাব লাগিব। 1.5 কিলোমিটাৰ বুলি কৈছে, নাজানো এতিয়া কি হ'ব, গৈ পাম নে নাপাম। এইখিনিতে অকণমান ৰখিলোঁ, ৰখি এই পানীখিনিৰ লগত অকণমান ধুনীয়াকৈ ফটো চটো তুলিলোঁ, ভিডিঅ' কৰিলোঁ। অতি দুখ লগা কথা, মেইন ফলছটো আমি নাপালোগৈ। মানে মা, মই, দেউতা, পোৱালীকেইজনী আৰু বা ৰখি দিলোঁ। আচলতে ৰাস্তাটো বনাই আছে, ইমানেই ঠেক অকণমানি ৰাস্তা এটা পাৰ হ'বলগীয়া হ'ল। ইয়াংকিহঁতক লৈ যাবলৈ কিবা এটা অকণমান ভয় লাগিলে। ইয়াৰে মানুহখিনিয়ে কিন্তু যাব পাৰিলেহেঁতেন বুলি কৈছে, ষ্টিল কিবা এটা ভয় লাগিলে। আৰু বহুত বেছি দূৰ, আমি যিমান দূৰ খোজকাঢ়ি আহিছোঁ তাৰ পৰাও আৰু 2 কিলোমিটাৰ বুলি কৈছে। চ' আমি এইখিনিতে ৰখি দিলোঁ। এইখিনি বিৰাট ধুনীয়া লাগিছে। ইয়াৰ মাজতে ফটো চটো তুলিলোঁ। আৰু মোৰ হাজবেণ্ড আৰু বাৰ হাজবেণ্ড ভিন্দু, তেহেঁত দুইটা গৈছে যেনে তেনে ফলছটো চাবলৈ। মনটো বেয়া লাগিছে, মই যিমান পাৰোঁ ভিডিঅ' কৰি আনিবলৈ কৈছোঁ, আৰু তেতিয়া মই আপোনালোকক দেখুৱাম। এইফালে চিৰি দি বনাই থোৱা আছে, মই বেক কেমেৰা কৰি দেখাইছোঁ। এই চিৰি এটা বনাই থোৱা আছে, এইফালেদিও যাব পাৰি, এইফালেও বহুত দূৰ। কিন্তু ফলছটো ডাইৰেক্ট নেদেখে, ওপৰৰ পৰাহে দেখি পায় বুলি কৈছে। কিন্তু এই ৰাস্তাটোৱেদি গ'লে ডাইৰেক্ট দেখা পায়। কিন্তু একেবাৰে ঠেক অকণমানি ৰাস্তা এটা, ছাইডতে দলং এখন বনাই আছে। অকণমানি ঠেক ৰাস্তাটো ছাইডতে দলং এখন বনাই আছে, সেইফালেদি পাৰ হ'ব লাগিব। সেইটো কাৰণে আমি নগ'লোঁ। এইখিনিও বিৰাট ধুনীয়া, অহা ৰাস্তাটোৱে বিৰাট ধুনীয়া লাগিলে বাৰু। সেইকাৰণে আৰু হ'ব, নাযাওঁ, পিছত আহিম বুলি ভাবিলোঁ। মনটো অলপ বেয়াও লাগিছে, ষ্টিল এওঁলোকে ভিডিঅ' কৰি আনিব, আপোনালোকক শ্বেয়াৰ কৰিম।
আৰু মোৰ হাজবেণ্ড আৰু বিন্দু এয়া ভিডিঅ' কৰি আনিলে ফাইনেলি আমাৰ এইটো হ'ল ধুনীয়া মেইন ফলছটো যিটোলৈ আমি মাহঁত বা আমি কিজা নগ'লোঁ তেওঁলোকে ডাইৰেক্ট তললৈ নামি পেলাই তেহেঁতি যিটো সৰু ৰাস্তাইদি গৈছে সেই সৰু ৰাস্তাইটোদি গ'লে ডাইৰেক্ট এই ফলছটো ওচৰৰ পৰা এই ধৰণে দেখিবলৈ পায় কিন্তু যিটো মই আপোনালোকক দেখুৱাইছিলোঁ চিৰি বনাই থোৱা আছে সেই চিৰিটোৱেদি গ'লে ওপৰৰ পৰাহে ফলছটো দেখি আৰু সেই চিৰিটোৱেদিও যাবলৈ কিন্তু কোনো কম কথা নহয় 200 নে 300 চিৰি পাৰ হ'ব লাগিব বুলি কৈছে হাজবেণ্ডহঁতে আহি পেলাই তেওঁলোকে কৈছে যে তোমালোকে নগ'লা ভালেই হ'ল কাৰণ বাচ্চা তেহেঁতিয়ে উঠাবলগীয়া হ'লহেঁতেন বাচ্চাটো দাঙি পেলাই সেই অকণমানি ৰাস্তাটোৱেদি যাবলৈ দিগদাৰ হ'লহেঁতেন কিন্তু নেক্সট টাইম আহিলে নিশ্চয় যাম কাৰণ এতিয়া বিৰাট ধুনীয়া দলং এখন কনষ্ট্ৰাকশ্যন কৰি আছে দলং বনাই আছে সেইটো কাৰণে এতিয়া ৰাস্তাটো ঠেক হ'ল সেইকাৰণে নেক্সট টাইম যাম বুলি ভাবিলোঁ কিন্তু গোটেই ৰাস্তাটোত আমি বিৰাট বেছি এনজয় কৰিলোঁ আৰু ছেইম একেই আমি এনেকৈ পানী খচি আকৌ আহিবলগীয়া হৈছে কিভিয়ে লাষ্টৰ যিটো এনেকুৱা ধৰণৰ ফলছটো আছিলে তাতে অকণমান তাইক ভৰিকেইটা নমাই দিলে তাই বহুত বেছি ভাল পায় পানী আৰু এয়া কিভি আৰু য়াংকি একেলগে ধুনীয়াকৈ দুইজনীয়ে ভালকৈ ভিডিঅ' তুলিলে ফটো তুলিলোঁ আৰু বহুতখিনি ফটোজ তোলা হৈছে তাৰে কেইকপিমান ফটোজ মই ইয়াতে লগাই দিছোঁ তো বিৰাট এনজয় কৰিলোঁ আমি এই ট্ৰিপটো আশা কৰোঁ যিসকল যোৱা নাই এবাৰ গৈ চাব অসমৰ ভিতৰতে ইমান ধুনীয়া ধুনীয়া ঠাই আছে ওচৰতে এই জেগাডোখৰ আছিলে আমি আজিলৈকে যোৱা হোৱা নাছিলে আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাব যদি ভাল পায় প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বাই বাই